বন্ধুসকল আজি মই এই ভিডিওটো এই কাৰণে বনাইছো যদি আপোনালোকে মোটো ব্লগিং কৰিম বুলি ভাবিছে মানে বাইক চলাই ভিডিও বনাম বুলি ভাবিছে আৰু বাইক চলাই ভিডিও বনাবৰ কাৰণে আপুনি মোবাইলটো হয়তো হাতেৰে ধৰি গলে বহুতখিনি অসুবিধা হয় অকলে গলে আৰু হেলমেটত যেটো আপুনি এটা মোবাইল বা ক্যামেৰা লগাই যাব তেতিয়া হলে আপোনাৰ কোনো অসুবিধা নহব মই এটুকে সেটআপ কৰি দেখুৱাম আপোনালোকক আৰু বন্ধুসকল আপোনালোকে হয়তো ভাবিছে মোটো ব্লগিং বনাব গলে মানে বহুতখিনি টকা পইচা খৰচা হ'ব কাৰণ GoPro এটা ল'ব গলে আপোনাৰ 30,000 কমত নাপায় তো বাকি বিলাক আছে কিছুমান বেটাৰী লাষ্টিং কম আছে আৰু মানে কোৱালিটি বিলাক ভাল নহয় বৰ্তমান যেটো চলি আছে মানে ক্যামেৰা একশন ক্যামেৰা এটো হৈছে GoPro মেইন তো GoPro টো বিশেষকৈ আজিৰ দিনত মাৰ্কেটত বেছিকৈ চলি আছে তো আপোনালোকে যেতিয়া ষ্টাৰ্টিং কৰিব কম খৰচত কেনেকৈ ষ্টাৰ্টিং কৰিব তো তাকে মই এই ভিডিওটোৰ জৰিয়তে আপোনালোকক জনাম আৰু আপোনালোকে এটা যদি আছে ভাল 4G মোবাইল তেতিয়া হলে সেই মোবাইলটোৰ লগতে আপোনালোকে মোটো ব্লগিং বনাব পাৰিব তো বন্ধুসকল ভিডিওটো চাই থাকক মই কেনেকৈ কি ফিটিং কৰি দেখুৱাম সম্পূৰ্ণ যোগাৰখিনি আপোনালোকে চাই থাকক আৰু মই এই গোটেইখিনি বস্তু Flipkart আৰু Amazonৰ পৰা অৰ্ডাৰ কৰিছো কাৰণ যিখিনি সেটআপ হয় হেতু এটা পেকেটতে মানে এটা সেটআপত পোৱা নাযায় হে কাৰণে বেলেগ কৈ পেকেট অৰ্ডাৰ কৰিব লগা হৈছে আৰু হেইখিনি কি হৈছে মই আপোনালোকক দেখুৱাই আছো বন্ধুসকল প্ৰথমতে হল এইটো মানে এইটো যেটো ষ্ট্ৰেপ মাউন্ট বুলি কোৱা হয় তো ইয়াতে আছে এইটো যেটো বস্তু হয় এইটো ষ্ট্ৰেপ মাউন্ট বুলি কোৱা হয় তো ইয়াত আছে আপুনি যেটো আপুনি হেলমেটত লগাব পাৰিব আৰু এইটো হৈছে এইটো যেটো আপুনি হেলমেটত লগাব পাৰিব এটো হৈছে এনেকৈ আপুনি আপোনাৰ হেলমেটৰ সন্মুখত এনেকৈ লগাই লব আপোনাৰ মোবাইলটো লগাবৰ কাৰণে যেটো আপুনি এনেকৈ লগাব পাৰিব তো মই আগতে বস্তুখিনি গুটাইখিনি ওপেন কৰি দেখাই আছো আপোনালোকক কি লাগিব কি নালাগিব তো এইটো হৈ গল ষ্ট্ৰেপ মাউন্ট যেটো হয় কিছুমান সৰু বস্তু আছে ইয়াত যেটো বস্তু লাগতিয়াল হয় যেটো আপোনাৰ মোটো ব্লগিং সেটআপৰ কাৰণে আৰু এইটো হল আপোনাৰ মানে যেটো মোবাইল আপুনি যদি বিচাৰে এনেকৈ ইয়াতে স্ক্ৰু টাইপৰ আছে তো এনেকৈ যদি বিচাৰে আপুনি এনেকৈও লগাব পাৰে আৰু যদি মানে এনেকৈ লগাব বিচাৰে তো ষ্ট্ৰেট কৰি প্লাই এনেকৈ লগাব পাৰে এইটো হৈছে মানে মোবাইলটো আপোনাৰ যেটো মোবাইলটো ধৰি ৰাখিব তো মই গোটেইখিনি লিংক ডেসক্ৰিপচন বক্সত দি দিম আপোনালোকে কোনো প্ৰবলেম নোহোৱাকৈ ডাইৰেক্ট লিংকটো ক্লিক কৰি এইখিনি যদি লাগে আপোনালোকে শপিং কৰিব পাৰিব তো এইটো হৈ গল আৰু তাতে কিছুমান সৰু বস্তু আছে মই দেখুৱাই আছো আপোনালোকক তো ইয়াতে আছে এইটো একশন প্ৰোৰ হয় চাব পাৰে চাওক একশন প্ৰোৰ ক্যামেৰা পেকেট মানে এইটো আপোনাৰ হ'ব পিন হয় যেটো পিন এইটো মানে লগত নাহে এইটো এক্সট্ৰাকৈ আপুনি অৰ্ডাৰ কৰিব লাগিব যেটো পিন হয় আৰু এইটো এটা স্ক্ৰু টাইপৰ আছে যেটো আপোনাৰ কোনটো বস্তু ধৰি ৰখাব মই দেখুৱাই আছো আৰু এটা বস্তু আছে এইটো বেলেগ কৈ অৰ্ডাৰ কৰিছো গোটেইখিনি মানে বেলেগ কৈ চাৰিটা বস্তু বেলেগ কৈ অৰ্ডাৰ কৰিব লগা আছে এটা সেটআপত অহা নাই তো বন্ধুসকল ইয়াত আছে এইটো যেটো আপোনাৰ মোবাইলটো ইয়াত ধৰি ৰখাব পাৰিব চাই লওক এইটো বন্ধুসকল দেখাই দিছো এইটো ইয়াত মই আৰু এতিয়া কেনেকৈ মই গোটেই বস্তুখিনি কেনেকৈ ফিটিং কৰিম আপোনালোকে চাই থাকক তো ফাৰ্স্ট মই বন্ধুসকল সেটআপ কৰি লৈছো এইটো যেটো মই হেলমেটত লগাম তো মই এইটো এতিয়া হেলমেটত লগাই লৈছো আৰু হেলমেটত লগাবৰ কাৰণে ইয়াতে ক্লিপ দিয়া আছে ক্লিপ বিলাক মানে এইটো আপুনি এনেকৈ হেলমেটৰ মুখেদি আনি এইটো যেনেকৈ বেগ বিলাকত ফিটা থাকে ঠিক তেনেদৰে এইটো ক্লিপ কৰি মানে লগাই লব তো বন্ধুসকল মই প্ৰথমতে এইটো লগাই লৈছো হেলমেটত তো বন্ধুসকল মোৰ যেটো সেটআপ আছিল হেতু হৈ গল এতিয়া যেটো মানে মই ইয়াত লগাব লাগে এই বেল পাত আপুনি যিমান পাৰে টানকৈ লগাই লব তেতিয়া আপোনাৰ মোবাইলটো লগালেও যাতে এই বস্তুটো হিলি না যায় তো এইটো মোৰ সেটআপটো হৈ গল আৰু এতিয়া লগাম মই এই বস্তুটো যেটো বস্তু মই মোবাইলটো লগাবৰ কাৰণে ৰেডি কৰিম মোবাইলৰ সেটআপটো এই বস্তুটো এই পিনটো লগাই লাগিব তো বন্ধুসকল মই পিনটো লগাই আপোনালোকক দেখুৱাই আছো ইয়াত আপোনালোকে এই বস্তুটো এনেকৈ লগাই লব তো লগাই লোৱাৰ পিছত এই স্ক্ৰুটো ইফালে এনেকৈ মই এইটো স্ক্ৰুটো টান কৰি দিব আৰু ইয়াত টান কৰি দিয়াৰ পিছত আপোনাৰ বস্তুটো লাগিব এই বস্তুটো এই যেটো ঘূৰণিয়া এইটো ইয়াত লাগি যাব তো ইয়াত লগাই দিয়াৰ লগে এইটো আপোনাৰ সেটআপটো হৈ যাব আৰু এইটো বস্তু যেটো কৈছিলো মই মোবাইলটো লগাবৰ কাৰণে তো এইটো মই এতিয়া মানে কেনেকৈ লগাম মই এই ধৰণত লগাম মানে মোবাইলটো এনেকৈ থাকিলে সেফটি হৈ থাকিব কাৰণ যদি আপুনি মোবাইলটো এনেকৈ লগাই নহয় এনেকৈ লগালে আপোনাৰ মোবাইলটো বেছিকৈ সেফটি হোৱাৰ চান্সটো থাকে মানে পৰি যোৱাৰ সম্ভাৱনা নাথাকে তো যেনেকৈ মই দেখাই দি আছো মই মোবাইল এটা লগাই পেলাই মই দেখাই দি আছো
ইয়াতে এইটো আপুনি খুলি ল'ব যিমান আপোনাৰ মোবাইলটো যিমান ডাঙৰ হয় যেনেকৈ ছেটআপ হয় তো ইয়াতে চাওক এইটো অকণমান খুলি ল'ব লাগিব তো আপোনাক যিমান লাগে সেইটো আপুনি ফ্ৰী কৰি ল'ব পাৰিব ফ্ৰী কৰি লৈ এনেকৈ এইটো মোবাইলটো হৈ গ'ল মোৰ তো যদি আপুনি মোবাইলটো এনেকৈ লগালে আপোনাক যিমানখিনি টাইট লাগে সেইখিনি দি ল'ব যাতে স্ক্ৰীনত প্ৰেছাৰ নাপায় তো বন্ধুসকল এইটো ছেটআপটো হৈ গ'ল এইটো যিটো মোবাইল চাই লওক আৰু এইটো ছেটআপটো বেক চাইডত এনেকৈ থাকিব এইটো চবফালৰ পৰা মানে ছেফটি থাকিব তো মোবাইলটো আপোনাৰ পৰি যোৱাৰ কোনো চান্স নাথাকে বা ভয় নাথাকে তো মই মোবাইলটো অলপ দেৰি খুলি লৈছোঁ কাৰণ মই এইটো তাতে ছেটআপ কৰি ল'ম এই বস্তুটো মই এতিয়া এই হেলমেটত এনেকৈ লগাম তো এইটো ইয়াতে স্ক্ৰু টাইপ আছে তো ইয়াতে এইটো এনেকৈ ঘূৰাই দিব আৰু যিমান পাৰে টাইট কৰি ল'ব যাতে পৰি নাযায় তো এইটো মই এনেকৈ লগাই লৈছোঁ আৰু এইটো লগাই লৈ মই যিমান পাৰোঁ টাইট কৰি দিছোঁ চ' গাইছ এইটো মোৰ ফিটিং হৈ গ'ল আৰু আপোনাৰ যিমানখিনি টাইট লাগে সেই হিচাপত আপুনি এইটো এনেকৈ মানে আপোনাৰ কেনেকুৱা সুবিধা হয় এতিয়া চাওক এইটো হৈ গ'ল মটো ব্লগিং তো এনেকৈ আপোনাৰ ছেটআপটো হৈ গ'ল আৰু এতিয়া এইটো যিমানখিনি আপোনাৰ টাইট লাগে এইটো টাইট কৰি ল'ব আৰু আপোনাৰ যাতে অসুবিধা নহয় মোবাইলটো লগালে মানে সন্মুখত দেখা যাতে অসুবিধা নহয় তেনেকৈ ধুনীয়াকৈ ছেটআপ কৰি ল'ব ছেটআপ কৰি লৈ আপোনালোকে ধুনীয়াকৈ মটো ব্লগিং কৰিব পাৰিব তো বন্ধুসকল মই এতিয়া এপাক বাইকত ঘূৰি আহিম আৰু কেনেকুৱা হয় ভইচটো কি হয় আৰু আপোনালোকে কাৰণ বাহিৰত মোবাইলটো থাকিব আপুনি কথা ক'লে কথাখিনি হয়তো যিটো বতাহ লাগিব বতাহত ভইচটো ক্লিয়াৰ নহ'ব সেইকাৰণে আপোনালোকে এডাল প্ৰথমতে হেডফোন ইউজ কৰিব হেডফোন ইউজ কৰি আপোনালোকে হেডফোনডাল হেলমেটৰ ভিতৰত সোমাই ল'ব আৰু সেই কথা ক'লে তেতিয়া আপোনালোকৰ যিটো মানে বতাহৰ শব্দ হ'ব এটা ঝৰঝৰণীয়া শব্দ হ'ব সেই শব্দটো আপোনালোকৰ বেছি নুঠিব তো বন্ধুসকল মই এতিয়া অকণমান আপোনালোকক চলাই দেখুৱাই আছোঁ বন্ধুসকল মোৰ ছেটআপটো ৰেডি হৈ গ'ল মই এতিয়া এনেই অকণমান ঘূৰিব ওলাই আহিছোঁ ৰাস্তাখনত আমাৰ গাঁৱৰ ৰাস্তা হয়